আজি আমি 33.5-ৰ প্ৰিন্সেছ ব্লাউজ কাটিং কৰি দেখাম। প্ৰথমে আমি ব্লাউজৰ দিশটো ল'ম। ব্লাউজৰ দিশটো আছিল 14, তাৰ লগত আমি 1 ইঞ্চি যোগ দিছো। এই 1 ইঞ্চিটো হৈছে যেতিয়া আমি ব্লাউজটো চিলাম তেতিয়া কান্ধৰ ফালে আধা ইঞ্চি আৰু কঁকালৰ ফালে আধা ইঞ্চি চিলনিত সোমাই যাম। তাৰপাছত আমি সেই একে সমানে 15 ইঞ্চিত আৰু এটা বিন্দু অলপ আঁতৰত দি লৈছো। তাৰপাছত আমি স্কেলেৰে এনেকৈ সমান কৰি পিন এডাল দি লৈছো। তাৰপাছত আমি কান্ধখনৰ জোখ ল'ম। কান্ধখনৰ জোখ হৈছে 5.5। তাৰপাছত মই অলপ তললৈ তাৰ সমানে আৰু এটা বিন্দু দি যাম 5.5ত। তাৰপাছত মই এনেকৈ সমান কৰি স্কেলেৰে আঁচ এডাল টানি লৈছো। তাৰপাছত আমি ল'ম আৰ্মহোলৰ জোখ। আৰ্মহোল জোখ হৈছে 5.5ত। তাৰপাছত মই অলপ আঁতৰত আৰু এটা 5.5ত বিন্দু দি লৈছো। তাৰপাছত মই এনেকৈ দীঘল কৰি আঁচ এডাল টানি লৈছো। তাৰপাছত মই ল'ম বুকুৰ জোখ। বুকুৰ জোখ হৈছে 33.5। মই 33.5ক 4ৰে সমান ভাগ কৰিব লাগিব, 4 ভাগ কৰিব লাগিব। মই দেখাই দিছো কেনেকৈ কৰিম। আপোনালোকে ফিটাৰ দিও কৰিব পাৰে। 33.5ক মই এনেকৈ সমান কৰি লৈছো, ভাগ কৰি লৈছো এটা। তাৰপিছত কিমান ওলাইছে মই দুভাগ কৰি লৈছো। প্ৰথমতে দুভাগ কৰি লৈ এইটো চাওক 16.7 ওলাইছে। এই বিন্দুটো মই আৰু এভাগ কৰিম এনেকে। এতিয়া কি হ'ব 4 ভাগ হ'ব। 8.3 ওলাইছে। 8.3টো মই এনেকৈ সমান কৰি এটা বিন্দু দি ল'ম। তাৰপাছত এক্সট্ৰা কাপোৰ মই 1.5 ইঞ্চি ৰাখিছো। আপোনালোকে 2 ইঞ্চি 2.5 ইঞ্চি ৰাখিব পাৰে। তাৰপাছত মই ল'ম কঁকালৰ জোখ। কঁকালৰ জোখ আছিল 29। সেই একে কৰি মই 29কো এনেকৈ 4 ভাগ কৰি ল'ম। 29 মই এনেকৈ প্ৰথমতে মই দুভাগ কৰি লৈছো। দুভাগ কৰি লৈ আৰু সেই 14.5 ওলাইছে। তাৰপিছত মই আৰু এটা এনেকৈ সমানকৈ ভাগ কৰি লৈছো। চাওক 7.2 ওলাইছে। এতিয়া মই 7.2 এটা বিন্দু দি ল'ম। তাৰপাছত আপুনি তাকৰ বাবে 1 ইঞ্চি ৰাখি দিব আৰু ইফালে যেনেকৈ 1.5 ইঞ্চি ওলাইছে ইফালে 1.5 ইঞ্চি ৰাখি দিব। এই 1 ইঞ্চিটো লৈছে, যিটো এইখিনিত আমাৰ তাক কৰিব। আপোনালোকে তাক দিলে এইটো 1 ইঞ্চিটো ৰাখি দিব। যদি নাৰাখে নিদিয়ে তাকটো তেতিয়া ৰাখি নিদিলেই হ'ব। তাৰপিছত এনেকৈ সমান কৰি ৰাস্তা আনি ল'ম দুইডালে। মই যেনেদৰে কৰি আছো আপোনালোকে তেনেকৈ কৰি যাব। তাৰপিছত আমি আৰ্মহোল জোখটো ল'ম। আৰ্মহোল জোখৰ বাবে আমি লৈছো 1.5 ইঞ্চি। 1.5 ইঞ্চি নহ'লে 1.2 ইঞ্চিটো এটা বিন্দু দি ল'ব পাৰে। তাৰপাছত মই ইফালে আৰু এটা বিন্দু দি লৈছো, ইফালে 1/2 ইঞ্চি আৰু ইফালে 0.7 ইঞ্চি। তাৰপাছত আমি এই 5.5টোক আমি এনেকৈ সমান কৰি ভাগ কৰি এনেকৈ বিন্দু এটা দি ল'ম। তাৰপাছত আমি এই বিন্দুকেইটা একেলগ কৰি আৰ্মহোল ছেটটো দিম। প্ৰথমে আমি এনেকৈ ডট ডটকে দি লৈছো। আপোনালোকে এনেকৈ কৰিব, তেতিয়া সহজ হৈ পৰে আৰ্মহোলৰ ছেটটো দিবলৈ। এনেকৈ চাই লওক। নহ'লে কি কৰিব, এনেকৈ স্কেলেৰে ছেট দি দিব। এনেকৈ তাৰপিছত এনেকৈ কৰি ল'ব। মই ইফালে তললৈ অলপ 1/2 ইঞ্চি আৰু এই আগডালত 0.7 ইঞ্চি তললৈ ডাউন কৰি দিছো। কিয় কৰি দিছো এইটো, আমাৰ ব্লাউজটো যেতিয়া চিলাওঁ তাৰপাছত এই চাইডৰ ফালে অলপ কাপোৰটো খুলি থাকে। আমি সেইকাৰণে প্ৰথমে এই ফালৰ পৰা অলপ কাপোৰটো কাটি দিম। তেতিয়া কি হয়,
এই চাইডৰ কাপোৰ ফালে কেতিয়াও খুলি নাথাকে। আপোনালোকেও এনেদৰে কৰিব যদি আপোনালোকৰ ব্লাউজ চিলালে তেনেকুৱা হয়। তাৰপাছত আমি ল'ম পিঠি কাটটো। আমি পিঠি কাটটো দিবলৈ কাৰণে একফাল পৰা 2 ইঞ্চি লৈছো। আপোনালোকে যদি বেক চাইডত পিঠিফালে যদি ফিটা দিব বিচাৰে তেতিয়াহ'লে 2.5 এটা বিন্দু দিব। এতিয়া মই 2তে দিছো, এনেকৈ দি লৈছো। তাৰপাছত মই এনেকৈ সমান কৰি পিঠি কাটৰ দিশটো ৰাখিছো 10। তাৰপাছত মই বহলটো ৰাখিছো 3 ইঞ্চি। তাৰপাছত মই এনেকৈ বিন্দুকেইটা সমান কৰি ল'ম। আপোনালোকে পিঠি কাটটো চেপ দিবৰ বাবে বেছি যদি পিঠি কাটটো বহল ৰাখে তেতিয়াহ'লে নিজৰ হিচাপমতে চাই দি দিব কেনেকৈ দিব পাৰে। মই এনেকৈ 1 ইঞ্চি দি লৈছো। তাৰপাছত মই এনেকৈ চেপ দি দিম। ফালৰ পৰা অলপ এনেকৈ ডট ডটকৈ দি লৈ পেলাই কাটি দিম। আৰু পাছত মই আৰু যদি আপোনালোকৰ যদি কান্ধৰখন কমি যায় তেতিয়া কি কৰিব, ইফালৰ পৰা গলাৰ ফালৰ পৰা ইফালে 0.2 ইঞ্চি মান ডাউন কৰি দিয়ে। এনেকৈ ডাউন কৰি দিব। কৰি দিব। তাকছৰ বাবে 1 ইঞ্চি ৰাখিছিলো। এতিয়া মই এনেকৈ সমান কৰি ভাগ কৰি ল'ম। এনেকৈ সমান কৰি ভাগ কৰি লৈছো। তাৰপিছত এই সমান বিন্দুটোৰে ওপৰলৈ এনেকৈ সমান কৰি বিন্দু দি লৈছো। তাৰপাছত এনেকৈ স্কেলেৰে আঠা দি লৈছো। তাৰপাছত টাক্সটো কিমান ৰাখিব, আপোনাৰ পিঠি কাটটো যিমান আছে সিমানে ৰাখি দিব। তাৰপিছত এইফালে যে 1 ইঞ্চি লৈছো, সেই 1 ইঞ্চিটো আমি এনেকৈ এই আঁচডালৰ ইফালে আধা ইঞ্চি আৰু ইফালে আধা ইঞ্চি বঢ়াই দিছো। তাৰপাছত এই বিন্দুটোৰ লগত এই বিন্দুকেইটা আমি মিলাই দিম। তাৰপাছত ইফালৰ পৰা আধা ইঞ্চি ওপৰলৈ কৰি দিব। এই আধা ইঞ্চিটো আপুনি পিঠিফালে টাক্স দিলেহে এই আধা ইঞ্চিটো ওপৰলৈ উঠাই দিব। যদি এইফালে টাক্স নিদিয়ে পিঠিত তেতিয়াহ'লে এনেকৈ উঠাই দিয়াৰ প্ৰয়োজন নাথাকে। যেতিয়া আমি এই বস্তুটো এনেকৈ চিলাই কৰিম তেতিয়া কি হয় দেখাব অলপ দিগদাৰ হৈছে। এনেকৈ চাওক, আমাৰ বস্তু এনেকুৱা হ'ব। এয়া চাওক, যেতিয়া আমি টাক্সটো চিলাই দিম তেতিয়া এই বস্তুটো সমান হ'ব। আৰু যদি আমি টাক্সটো দিয়াৰ পাছত যদি এইখিনি ওপৰলৈ উঠাই নিদিওঁ তেতিয়া চাওক এইটো এনেকুৱা বেকা হৈ গৈছে। সেইকাৰণে অলপ 1/2 ইঞ্চি ওপৰলৈ উঠাই দিব লাগে। আপোনালোকে নিশ্চয় বুজি পাইছে চাগে। মই